ঘূৰি আৰু পিছপৰটা গৈ সঠিক সময়ত পালেগৈ। নহ'লে পগলাটোৱে কালি নিজে তোমাক বহাই থলেহেঁতেন। কিন্তু মোৰ যে বিশ্বাসেই হোৱা নাই জানানে, সি এনেকুৱা এটা ভয়ংকৰ কাম কেনেকৈ কৰিব পাৰে। সৰুৰে পৰা পাইছোঁ মই। আচলতে কি মাই প্লিজ, মই আৰু এইবোৰ কথা পাতি থাকিব নিবিচাৰোঁ। যোৱা দিনকেইটাত ঘটি যোৱা প্ৰতিটো ঘটনাই মই পাহৰিব বিচাৰোঁ। নিয়ৰে ভুল কৰিছে, কিন্তু তাতকৈ ডাঙৰ ভুল কৰিছে মোৰ দাদাই। নিয়ৰৰ প্ৰতি মোৰ কোনো অভিযোগ নাই। কেৱল মই বিচাৰোঁ যে নিয়ৰে এটা নতুন জীৱন আৰম্ভ কৰক। এটা কথা ক'ব বেয়া নহয়, তোমাৰ আৰু নিয়ৰৰ মাজত মানে তোমালোকৰ মোৰ আৰু নিয়ৰৰ মাজত ভাল পোৱা আছে নেকি? তুমি তাকেই জানিব বিচাৰিছা নহয় জানো? তাৰ উত্তৰটো আচলতে মই নাজানো। তুমি নিয়ৰৰ ভাল পোৱা নেকি? তাৰ উত্তৰো মই নাজানো। পিছে এতিয়া এই প্ৰশ্নটো মোৰ বাবে অৰ্থহীন। অহা বছৰটো মোৰ বিয়া ঘৰৰ পৰা ঠিক কৰিছে। খৰি নামঘৰলৈ গৈছে। বাহ, তই দেখোন আজি তোমাৰ ভাওনাৰ ফাষ্টফুড ওলাব। কোনোবাই মোক ভাওনা ফাষ্টফুডত চাব বিচাৰিছে। খৰি নামঘৰৰ পৰা আহিবৰ কৰিছিল। মই নামঘৰৰ কামটো অলপ পাইছোঁ নেকি? তোমালোকে কথা পাতাচোন। কি চাইছে এইবোৰ? চোৱা ভাবিছোঁ মই আপোনাক বহুত কষ্ট দিছোঁ। আচলতে মোৰ হাতত আৰু কোনো উপায় নাছিল। এক মুহূৰ্ততেই মোৰ জীৱনটো এটা চিন্তা। গতিকে যি শুদ্ধ বুলি ভাবিলোঁ তাকেই কৰি পেলালোঁ। আপুনি প্লিজ মোক বেয়া পাই নাথাকিব। নাই, এতিয়া আৰু বেয়া পাই কি লাভ পাওঁ? অলপ পাছতে মই মোৰ ঘৰলৈ গুচি যাম আৰু আমি দুয়োৱে হৈ পৰি দুটা ভিন্ন বাটৰ বাটৰুৱা। আমাৰ বাট আৰু কেতিয়াও লগ নালাগে নহয় জানো? লগ নালাগিলেই ভাল। আমি ইজনে আনজনক পাহৰি যোৱাটোৱেই ভাল। যিমানেই মনত ৰাখি সিমানেই কষ্ট পাম। কাৰণ আমি ইজনে আনজনৰ বাবে বিপদ কাৰণ কষ্ট কাৰণ। আচলতে ভগৱানৰ খেলবোৰৰ কথা ভাবিলে বৰ আচৰিত লাগিছে। চাওকচোন, আপুনি ক'ত আৰু মই ক'ত? আপোনাৰ জীৱনত অভাৱ বুলি কোনো ঘটনা নাই আৰু মোৰ জীৱনত অভাৱৰ বাহিৰে একোৱেই নাই। আচলতে ভগৱানৰ এই খেলবোৰৰ কথা ভাবিলে আমি দুজনে লগ পোৱা নহ'লেই ভাবিছোঁ। লগ নোপোৱাহেঁতেন এইবোৰ ইমানবোৰ ভুল নহ'ল। আমাৰ এই ভাগ্য ৰেখাৰ বিষয়তে ভগৱানে ভুল কৰি পেলালে। এই ভুলবোৰ এতিয়া আমি শুধৰাব লাগিব। আজিৰে পৰা আৰু আমি কেতিয়াও লগ নাপাওঁ। আপুনি ভালেই থাকিব। তাই নিশ্চয় ভালে থাকিব। কাৰণ তাই মোৰ বনি হয় না, গতিকে তাই নিশ্চয় ভালে থাকিব। তাই নাম ভালে থাকিবি, নাম বেয়া কৰি থাকিবি। আমরা আজিৰ পৰা পৃথিৱীতে নাথাকব। একো নকৰিবি।
বহুত পাছত দেখি পালো যে মই ৰাৱণ বুলি ভাবি থকা জনী মোৰ ৰাম আছিল। আজিও মোৰ ৰামৰ অপেক্ষা এটা নতুন জীৱনৰ অপেক্ষা। ক্ষমা কৰি দিব এতিয়া আৰু মোৰ ৰাম হ'বলৈ একেবাৰে মন নাই আৰু সাহসো নাই, কাৰণ আপোনাক দিবলৈ না মোৰ বুকুত আছে ভাল পোৱা না আছে এটা নতুন জীৱন আৰম্ভ কৰাৰ গতিকে আপুনি আপোনাৰ জীৱনটো আপোনাৰ মতেই আগুৱাই লৈছে। এই ব্ৰহ্মচাৰী হৈ থাকিবলৈ দিয়ক। আইটোতো